এই মেকআপ লুকটো সেইসকলৰ বাবে যিসকলে বিয়া হ'ব খাব গ'লে চাদৰ মেখেলাযোৰৰ লগত অকণমান মেকআপ কৰি ভাল পায়। প্ৰথমতে ফেচ ৱাছ, তাৰপিছত টনাৰ, তাৰপিছত অকণমান মইশ্চাৰাইজাৰ লগাই লৈছোঁ। এই তিনিটা ষ্টেপ খুব বেছি ইম্পৰ্টেণ্ট, স্কিনখন একদম হাৰ্ম নহয় এই তিনিটা ষ্টেপ কৰি ল'লে। তাৰপিছত মই লগাইছোঁ প্ৰাইমাৰ, যিটো নেকি বেছটো বহাত অকণমান সহায় কৰে। তাৰপিছত মই লগাম এতিয়া কনচিলাৰ আইলিডৰ ওপৰত। এতিয়া মই মোৰ শেড অনুযায়ী ফাউণ্ডেশ্যন লগাম। ফাউণ্ডেশ্যনখিনি লগাই মই এইখিনি ভালদৰে ব্লেণ্ড কৰিম। তাৰ আগতে মই অকণমান টনাৰ স্প্ৰে কৰি দিম। যিকোনো গোলাপ জল বা নৰ্মেল ৱাটাৰ ব্যৱহাৰ কৰিলে কৰিব পাৰে। স্প্ৰে কৰি দিলে ফাউণ্ডেশ্যনটো ব্লেণ্ড হোৱাত অলপ সহায় হয়। এনেকুৱা এডাল ব্ৰাছেৰে মই এতিয়া ধুনীয়াকৈ ফাউণ্ডেশ্যনখিনি ব্লেণ্ড কৰিম। ফাউণ্ডেশ্যনখিনি ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে। এতিয়া মই তাৰ ওপৰত কম্পেক্ট পাউডাৰ লগাই দিছোঁ ব্ৰাছৰ সহায়ত। এই মেকআপ লুকটো একদম চিম্পুল, বিয়া সভা খাব যাবৰ কাৰণে বা দিনৰ ভাগত গ'লেও কোনো প্ৰব্লেম নোহোৱাকৈ একদম লাইট বেছত মই বনাইছোঁ। এতিয়া মই আইব্ৰ' ফিল আপ কৰিছোঁ। একদম লাইটলি নেচাৰেলভাৱে মই আইব্ৰ'খিনি ফিল আপ কৰি ল'ম। তাৰপিছত মই আইলিডত লাইট পিংক কালাৰেৰে আইশ্বেডো লগাম। আইশ্বেডোটোত অকণমান চিমাৰী লুক এটা দিম, যাতে দিন ৰাতি যেতিয়া হ'লেও এটা গ্লেম লুক এটা আহে। বিয়া সভা যিহেতু লাইট তেনেকুৱা পৰিৱেশ এটা হয়েই, ধুনীয়া পৰিৱেশ এটা, তাৰ কাৰণে পাৰফেক্ট হ'বৰ কাৰণে আইলেছ লগাব পাৰে। মই কিন্তু লগোৱা নাই, বৰ দিগদাৰ পাওঁ। আৰু মই এতিয়া লগাইছোঁ আইলাইনাৰ। এনেকৈ আই মেকআপটো কমপ্লিট কৰি শেষত মই মাস্কাৰা লগাম। আইলেছ লগালে অৱশ্যে আই মেকআপটো আৰু অলপ হেভি লুক এটা পায়, কিন্তু বৰ দিগদাৰ হয়, সেইকাৰণে নলগালোঁ। আৰু মাস্কাৰা লগাই মই আই মেকআপটো কমপ্লিট কৰিলোঁ। তাৰপিছত মই লগাম এতিয়া লিপষ্টিক। অলপমান ব্লাছ কৰি ল'লোঁ। দিনৰ ভাগত অলপ কমকৈ আৰু ৰাতিৰ ভাগৰ বিয়া চিয়া খাব গ'লে অলপমান বেছিকৈ কৰিলেও কথা নাই। এতিয়া মই লগাম অলপ হাইলাইটাৰো তেনেকুৱাই হয়। দিনৰ ভাগত অকণমান কমকৈ লগালে হয়, আৰু ৰাতিৰ ভাগত যিমান পাৰে লগালেও একো কথা নাই, এনেই জিলিকি থাকিব লাইটৰ পোহৰত। আৰু এনেকৈ মেকআপ লুকটো চিম্পুল মেকআপ লুক। আশা কৰোঁ আপোনালোকে ভাল পাইছে, বা এনেকুৱা কৰি পেলাই বিশেষকৈ নবোৱাৰীসকলৰ কাৰণে বৰ বেছি প্ৰয়োজন। আৰু এতিয়া মই আইব্ৰৰ তলত অকণমান হাইলাইট কৰি দিছোঁ। আৰু তাৰপিছত কৰিম মই ইনাৰ কৰ্নাৰত চকুৰ কোণত। দিনৰ ভাগত গ'লে এই দুটা ষ্টেপ নকৰিলেও হৈ যায়, কিন্তু ৰাতিৰ ভাগত কৰিলে বহুত বেছি ভাল লুক এটা আহে। তাৰপিছত বোৱাৰী যিহেতু ফুটটো আৰু অকণমান সেন্দুৰ, তাৰপিছত আৰু ৰেডি হৈ গ'লোঁ।